স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আছামিজ আমেৰিকান ব্লগলৈ। আশা কৰোঁ সকলো ভালে কুশলে আছে। আজি 15 আগষ্ট আপোনালোকক স্বাধীনতা দিৱসৰ বহুত শুভেচ্ছা জনালোঁ। তো গাইছ আমি বৰ্তমান যাই আছোঁ হাজো। গাইছ আমাৰ ৰাইড বৰ্তমান ষ্টাৰ্ট হৈ গ'ল। আপোনালোকে দেখিব পাৰিছে এইটো আগত নাচিৰ হৈ আছে সুমন ভাই, আমাৰ এইটো মুন্না ভাই দেখিব পাৰিছে মুন্না ভাই। নাচিৰ কিবা এটা তো গাইছ চাই দিয়ক ভিডিঅ'টো। আমি পোনপ্ৰথমবাৰৰ বাবে মানে আমি চাইকেল ৰাইড কৰিব গৈছোঁ চামটা টু হাজো। তো মানে বহুত ডাঙৰ পদক্ষেপ লোৱা বুলিয়ে ক'ব লাগিব, কাৰণ আমি আগতে এনেকৈ ৰাইড কৰি পোৱা নাই। তো আজি প্ৰথম মানে ৰাইড কৰিছোঁ। তো চাই দিয়ক ভিডিঅ'টো আপোনালোকে একদম স্কিপ নকৰিব আৰু। তো সুমন ভাই আপোনালোক আহি কেনে কেনে লাগিছে কওক। বহুত ভাল লাগছে হা বহুত ভাল লাগছে ভাল লাগছে নেকি? বলক যাই দেখো না কি যাই দেখো তো দেখিবা। তো গাইছ আমি বগলটোত পালোঁ যাই আছোঁ তো আৰু। তো গাইছ বলক যাই আছোঁ। ভাল লাগছে, বেয়া লগা নাই। অলপ গাটো গৰম লাগছে, আমি যাম হাতত ভাল লগা আছে। তো বলক গাইছ। অলপ ভাগাৰ লাগছে প্ৰথম মাছটো ইমান বাকী আৰু কি চাই আছোঁ চাই থাকোঁ ভিডিঅ'টো। আমাৰ একবাৰ ভাল আছে, একবাৰ লাগিল আহি বহুত ভাল লাগছে। তো গাইছ আমি আহি বৰ্তমান কৰিয়া পালোঁ। নামানতে ৰেষ্ট লৈছোঁ ৰ'ব, মস্ত গৰম দিছে। আহি কেনে কেনে লাগিছে কওক। বহুত ভাল লাগিছে। আমি ঘৰৰ পৰাই আহি ক'তো দেখা নাই। এতিয়া আমি অলপমান ৰখছোঁ, ভাগৰ লাগিছে কাৰণে অলপ জিৰাইছোঁ। তো নাচিৰ ভাই আহি কেনে কেনে লাগিছে কওক। মজা একদম মজা। বাকী অলপ গৰমটো অলপ বেছিকৈ লাগছে। যাই আছোঁ নামান দিব গৰম কিমান ভাই মজা লাগছে আৰু নেক্সট টাইম আহিম এনেকৈ। আহিবি নেকি আৰু আহিম দে আমি আৰু এতিয়া অলপ ৰ'দ দিছে চাওক ভাই। দুটি মনে কেটি প্রাণ তোমার মোর প্রেমর মিলন জেনি সারে মদম খানি দিন তোমারে দেহত আঁকি দিন প্রতি পদক। তো গাইছ আমি আহি আৰু এখন ছেকেণ্ড দলং পালোঁ। আপোনালোকে দেখিছে এখন ছেকেণ্ড দলং। আপোনালোকে এখন দলঙত তাৰমানে ভয়ংকৰ দলং এখন আপোনালোকে দেখি গৈছে, ভয়ংকৰ দলং এখন। ইয়াত বহুত মানুহ এক্সিডেণ্ট হৈছে। আপোনালোকে দেখি এখন দলং ভয়ংকৰ দলং এইখন। গাইছ আমি হাজো কলিতাকুছি পাই গ'লোঁ। চব গাইছ এটা পৰিৱেশ। এখন সাইনবোর্ড জালুকবাড়ি 27 কিলোমিটার। তো গাইস
ফাইনেলি আমি আহি পালোঁ হাজো চাওক বৰ্তমান এইখন গেট এতিয়া কিবা এটা আমি খাই ল'ব অলপ তেল ভৰাই পেটত তাৰমানে মস্ত ভোক লাগছি আমাৰ মন নাখাই আছে আমি তাৰমানে এইখন হোটেলত তাৰমানে দেখিছোঁ এইখন হোটেল কিবা এটা খাই লওঁ এইখন হোটেল বলক কিবা এটা খাই লওঁ খাই লৈ কিনে আপোনালোকক লগ পাইছোঁ আমি আৰু চিধা পৰা উঠিম তো গাইছ চাওক উঠি আহিছোঁ আমি ওপৰত গেলি আপোনালোকে দেখিছে কি অস চাই লওক বাবে মজা মজা ৰাজু ৰ'ব গাইছ এই আহিব ইচ্ছা নাই নৰা নেকি আপা ঐ ইয়া চক আমি উঠি আহি আছোঁ বৰ্তমান পাহাৰৰ ফালে উঠি আহিছোঁ আমি আৰু যাব লাগিব এইটো ৰাস্তা দি আৰু আমি এতিয়া ৰ'লোঁ এটা কাৰণ এটা ভাল ভিউ দেখা পাইছোঁ আপোনালোকে দেখাই দিছোঁ এইটো ভিউ আপোনালোকে দেখি পাব কি মজা সুন্দৰ ভিউ এটা দেখা পাব আপোনালোকে বহুত ভাগৰ লাগিছে আমাৰ আমেৰিকা উঠিব পৰা নাই তো গাইছ এনেকুৱা তাৰমানে অস আপোনালোক ক'লোঁ না পাগলা আহিব বিদ্যা আমাক উঠাৰ না আমিবোৰক আৰু আমাৰ আগত আছে নাচি ভাই আকৌ নাজিবা কিছুমান ভাই আছে বান্ধৱীটো আৰু চাব নোলোৱা আৰু তো গাইছ চাওক আৰু আমি এখানে উঠা লাগিব জাগা আৰু বহুত জাগা উঠা আছে আমাৰ মুন্না হয়তো জাল মৰি গৈছে আৰু কি হৈছে কওঁ আমি মাখা জাগা উঠিলোঁ আৰু উঠা আছে অলপ ভাই নক্তি আৰু নক্তি মই মাৰা গেলোঁ আৰু কি চেনে চলোঁ তো ক'ব নোৱাৰোঁ বা তাইক জীৱন শেষ আমাৰ মহিলা ভাই ইউটিউবত ক্ৰিকেটত যাই আছে ক'ব নোৱাৰোঁ কিবা খাইছে নেকি হৈছে ছাৰ কথা নাই বঢ়িয়া এটা হেৰি কৰিলে আপোনালোকে দেখিছে আৰু আমাৰ নাচিৰ ভাই অলপ কথা পাতিছে ফোনত এইটো কি এলা কি নাচি তই হাইছ দিয়ক যাইছোঁ দিয়ক নাকি তো গাইছ এনাৰ্জি নাই আমাৰ এইটো আনিছোঁ এইটো খাই লওঁ খাই লৈ যাইছোঁ ওপৰত ক'লোঁ না এনেকুৱা তাৰমানে ভৰি বিহাইছে আপোনালোকক ক'লোঁ মানে কিবা গৈছোঁ গা চা মানে গা চা কিবা গৈছে ক'লোঁ না এটা খালোঁ আপেল কল এটা খালোঁ আৰু কিবা এটা যাওঁ ৰচোন এই অধিক ইফালে পাছ ইনকে পাছেদি পুৰা ইফালে গাইছ জক আপোনালোক দেখি আছোঁ আমি বৰ্তমান পৰামৰ্শৰ ভিতৰত যাবলৈ ওলাইছোঁ আপোনালোকক দেখি আছোঁ মানে ভিডিঅ' কেমেৰা নিজৰ মানে মানা আছে সেইকাৰণে ভিডিঅ' কেমেৰা আপোনালোকক দেখি আছোঁ সেইকাৰণে আমি তো বলক আমি যাই দেখি আছোঁ তো গাইছ আমি পৰামৰ্শৰ পৰাই বৰ্তমান ওলাই দিলোঁ আৰু গাইছ এনেকুৱা ডেঞ্জাৰ ৰাস্তা আপোনালোকে দেখিব পাওঁ মোটামুটি যি পাহাৰো উঠিব লাগে আমি অলপ আহিলোঁ বৰ্তমান আৰু এতিয়া মোৰ এটা ভয়ংকৰ ঘটনা হৈছে কি কৰিছি মাজতে বাৰু আহি তাতে সাপ চাপ আছে অঁ নুমিয়া এটা ঠিক নাংকে বেছি সোমাই নুমিয়া তই বহিছা নাকি পিৰা এখন ল'ব লাগিছিল বহিবা পিৰা ল'ব লাগিছিল বস্তা আছে নেকি বস্তা বহি থাক আমি যাওঁ নাকি বস্তা লৈ বস্তা আছে নাই নেকি এখন চাইকেল তাৰমানে ব্ৰেক চেক নাই এখন চলিলে ভয় লাগে আহিছে এখন চলবা চক গাইছ ব্ৰেক চেক নাই এখন চলিলে ভয় লাগে আহিছে আমাৰ মই নচলাবই কেনে এখন মই এই এখন লৈছোঁ ডাকাৰ এখন লৈছোঁ চক
মানে পুৰা ব্ৰেক চেক আছে বঢ়িয়া এখন তো গাইছ খোলা হয়ে গেল আমার সুমন আছে খাই কেনে লাগিল মজা খাই কেনে লাগছে কো শুন না ভাই কো হ্যাঁ এটা কি কৰিছা তই আছে কো লাগি এটা কৈ তো গাইছ আমাৰ ৰাতটো ইমানো বেছি ইজি নাছিল আমি 60 কিলোমিটাৰ 70 কিলোমিটাৰ গেলোঁ এতিয়া আমি হাজোৰ পৰা আহিলোঁ আহি কিনে চন্দ্ৰমা হোটেলত কিবা এটা খাই দিলোঁ কিবা এটা ভাতে খাই দিলোঁ খাই লৈ কিনে আমি এতিয়া অলপ আনামান ৰেষ্ট লৈছোঁ এখন দলঙত আপোনালোকৰ ভিউ এটা আছে আপোনালোক এতিয়া তো গাইছ আমাৰ ৰাইডটো ইমানো বেছি ইজি নাছিলে হাজোৰ পৰা ওলাই আহিলোঁ তো গাইছ আহি থাকোঁতে আমি এটা ঠাণ্ডা কিনিলোঁ মস্ত গৰম ধৰিছিল সেইকাৰণে ঠাণ্ডা এটা কিনি কিনে আমি ভাগে খালোঁ এতিয়া আমি খাই কিনে আমি আগবাঢ়োঁ আমি ভাত তাত খাই মেলি ঘৰত যাই আছোঁ তো বলক গাই যাই আছোঁ গাইছ আমি বৰ্তমান আহি বিজুলী হাত পালোঁ ইয়াত তাৰমানে মস্ত গৰম ধৰিছে আমি ভাজলি গৈছোঁ গাইছ মানে ঠাণ্ডা গৈছে দোকানত ঠাণ্ডাটো খাই লওঁ গাইছ আমি বৰ্তমান আহি ঘৰ পালোঁ আৰু আমাৰ ৰাইডটো আজি পূৰা কমপ্লিট হ'ল বহুত বেছি ভাল লাগিল আৰু আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে কমেণ্টত জনাব ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব লগতে ছাবস্ক্ৰাইবটো কৰি দিব